হেল্ল' বন্ধুসকল, আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকে চাই গেছ কৰিব লাগে যে কি কোম্পানীৰ মোবাইল হ'ব। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। চাওঁ আহকচোন প্ৰথম ফটোখন। কি কোম্পানীৰ মোবাইল হ'ব পাৰে ভাবকচোন বাৰু আপোনালোকে। ইয়াৰ উত্তৰটো হ'ব HTC মোবাইল। চাহটো ইংলিছত টি বুলিও কয়। ঠিক আছে, তেন্তে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহক। এইটো কওকচোন বাৰু, এইটো কি কোম্পানীৰ মোবাইল হ'ব পাৰে বাৰু। ভাবক বাৰু। এইটো হ'ব আইফোন। ঠিক আছে, তেন্তে 3 নম্বৰটো চাওঁ আহকচোন। বাৰু এই ফটোখন দেখি ধৰিব পাৰিছেনে কি কোম্পানীৰ মোবাইল হ'ব পাৰে বাৰু এইটো। এইটো হ'ব নকিয়া মোবাইল। আপোনালোকে সেইটোকে ভাবিছিলেনে বাৰু, জনাবচোন। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাওঁ আহক। এইটোতো দেখি গম পাইছে বোলে, এইটো একেবাৰে সহজ। ভাবক বাৰু কি হ'ব পাৰে এইটো। এইটো হ'ব লাভা মোবাইল। সেইটো হৈছে আগ্নেয়গিৰিৰ পৰা ওলাইছে লাভা। 5 নম্বৰ প্ৰশ্নটো চাওঁ আহকচোন। এইটোতো আপোনালোকে দেখি গম পালেই বোলে, এইটো একেবাৰে সহজ। কমেণ্ট কৰি জনাবচোন বাৰু কি কোম্পানীৰ মোবাইল। এইটো হৈছে মটৰ আৰু অ'লা কোম্পানী কেব যে মটৰ। ঠিক আছে, 6 নম্বৰ প্ৰশ্নটো চাওঁ আহকচোন এতিয়া। ভাবক কি কোম্পানীৰ মোবাইল হ'ব পাৰে বাৰু। ভাবক আপোনালোকে। এইটো হৈছে ব্লেকবেৰী মোবাইল। 7 নম্বৰ প্ৰশ্নটো চাওঁ আহকচোন। এইটোতো একেবাৰে সহজ, এইটো আপোনালোকে পাৰিবই। কমেণ্ট কৰি জনাবচোন, এইটো পাৰিবই আপোনালোকে। ওৱান প্লাছ মোবাইল। ঠিক আছে, তেন্তে 8 নম্বৰ প্ৰশ্নটো চাওঁ আহক। সেইটোতো আপোনালোকে দেখি গম পালেই বোলে, সেইটো একেবাৰে সহজ। আপোনালোকে কমেণ্ট কৰি জনাব। এইটো হৈছে ৰেড কালাৰ আৰু ৰেডমি লগালে ৰেডমি।